কেলা পথাৰত থাৰ নমাই দিছে, চুট নমাই দিছে, কেলা আমি নোৱাৰো নি? কেলা আমিও পথাৰত কেলা বাইক দি হাল মাৰি ৰাখাই দিম। পথাৰত বাইক মাৰি আছো দেখোন হাল মাৰি আছে বাইকে হাল মাৰি আছে তোৰ দেখি চাওক কি হ'ল হাল মাৰি মানুহে ট্ৰেক্টৰ যে হাল মাৰি আপুনি যে বাইক যে হাল মাৰি আছে মানুহে পথাৰত থাৰ নমাই আছে, চুট নমাই আছে, কেলা আমি নোৱাৰো নি? সেইটো কথা মোৰ বাইক আছে, মই বাইকেৰে মাৰিম। কেলে হাল মাৰা হোৱা নাই? চাকচোন ঠিকে আছে চব শেষ কৰি দিলো। আপুনি নিজে বাইকতে কৰিব খেতি এইবেলি খেতি মই চব বাইকতে কৰিম। লোকৰ কেইটা কৰিব নেকি না নিজৰটো আছে নে আপোনালোকৰ? মোৰ আছে খেতি মাতিব চাব হাল মাৰটো হয় তেতিয়া মোক মাতিব। না না আমাৰতো ঠিকে আছে এনেকুৱা পালে ঠিকে আছে হাল ঠিকে আছে নাই? কাম কৰিব মোৰ নিজৰ ট্ৰেক্টৰ নাই। আচ্ছা, মোৰ মানে 2 বিঘা মাটি হাল মাৰিব লাগে। কিমান দিব লাগিব আপোনাক? এইটো আপুনি ট্ৰেক্টৰ কাৰণে ধৰি লওক 300কে দিব লাগে। মোক আৰু কি দিলে হ'ব? আৰু 100কে দিলে হ'ব। মই এক ট্ৰেক্টৰ আপোনাৰ 4 বিঘা মাটি হাল মাৰিব পাৰো। আপুনি কেতিয়া যাব তেতিয়া? আপোনাক কেতিয়া লাগে? এতিয়া আপোনাৰতো হাল মাৰি আছে, আপোনাৰ বেলেগত জেগা আছে। মোৰতো আজি শেষ হৈ যাব, কালিৰ পৰা মাৰিব পাৰিম। কালিৰ পৰা মাৰিব পাৰিব। তেতিয়া ৰ'ব, মই মানে অলপ পথাৰত যাবলগীয়া, ৰাস্তাটো অলপ বেয়া আছে। মোৰ গাড়ী ৰাস্তা নালাগে, ৰাস্তা নালাগে নেকি? ৰাস্তা নালাগে, আপোনাৰ যিমান বোকা আছে ঘূৰি যাব মোৰ গাড়ী। আপোনাৰ 2 বিঘা মাটি 500 টকা দিব লাগে না? তেতিয়া আপুনি এদিন ৰ'ব, মই মানে আপোনাৰ মোৰ 300 টকা আছে আৰু 200 টকা মই মানে মিলাই লৈ তেতিয়া আপোনাক মই মাতি দিম। ঠিক আছে তেতিয়াহ'লে। ঠিক আছে না? আপোনাৰ আছে নি? মোৰ নাই, মোৰ কেইটা ৰ'লো চব ৰৈ দিছো। মোৰ ঠিক আছে না? নিজৰ ট্ৰেক্টৰ, তাৰ ট্ৰেক্টৰ যাক আপোনালোকে না? ঠিক আছে। মোৰ আৰু অলপ সময় লাগিব ইয়াত, মই মাৰি দিম।